Guys, welcome to our cousins vlog. এইটো ইফালে হাই দি আছে ভাগিনজনী আৰু এতিয়া মই দেখাব গৈ আছো মানে তলত এজনী বায়ে আজি ৰাতিৰ সাজ খাব মাতিছে আজি লগে ভাগে খাম বুলি সবকে মাতিছে আমাৰ বাহতকো আমাকো সেইকাৰণে এতিয়া অকমান তললৈ গৈ তাইক হেল্প কৰিব যাওঁ আৰু আপোনালোকক দেখা গৈ থাকিম কি কৰোঁ কি নকৰোঁ কি হয় এইটো কি দেখাই আছো হা এনে বলক আমি তললৈ যাওঁ আৰু আপোনালোককো দেখুৱাই থাকোঁ কি কৰোঁ কি নকৰোঁ বলক এতিয়া বাই অকণমান পিঠা বনাইছিলে এইটো তাইক দিবৰ কাৰণে পঠাইছে আমাৰ হাতত তাইক দিম আমি খালোঁ মানে তাইৰ কাৰণে লৈ যাই আছোঁ খা ঠুচ ঠিকছে ঠুচ কাকো খাব নালাগে আৰু তোমাৰ কাৰণে পঠাই দিছে এইটো অঁ বাই এই মাত্ৰ জাষ্ট এনে আৰু অকণমান কেইটামান বনাইছে অঁ কোনফালে কি আয়োজন চলিছে চাওঁ কি আয়োজন চলিছে বনালাই নেকি তুমি চিকেন জাষ্ট বনাই উঠিছে এনেই আৰু ড্ৰাই ফ্ৰাই অঁ ড্ৰাই ফ্ৰাই আৰু কি বনাবা আৰু কি আছে লাই শাকৰ লগত মাটন বনাম অঁ আৰু পিয়া এইবিলাক অঁ চব কুটি দিয়া হ'ল ন ৰেডি কৰি থৈ দিছোঁ ৰান্ধনীয়ে আহি ৰান্ধিব অঁ এখেতেহে ৰান্ধিব অঁ দাদাই তুমি বনালা এনেই চিকেনটো অঁ এইটো লাই শাক ন অঁ কি বনাই আছে ঠিক নাই আৰু একো বনোৱা নাই খাম আৰু ন তুমি তোমাৰ হাতৰ কি খাব পাম তেনেহ'লে তোমাৰ হাতৰ এইটো চিকেন অঁ চিকেনটো অকল খাব পাম মানে তাইৰ হাতৰ নাই স্পেচিয়েল মানুহ আহিলে কি স্পেচিয়েলকে তাকে বনাব দিওঁ অঁ কথাটো বেলেগ হয় অকণমান আমি হাৱা খাই লওঁ গৰম লাগিছে আৰে চাওকচোন কি ধুনীয়া ফটো ফ্ৰেম আছে ঘূৰাৰ ৰিম্পি বানিছে অঁ ৰিম্পি বাৰহে নেকি অঁ ধুনীয়া লাগিছে ৰিম্পি বা ধুনীয়া লাগিছে কিন্তু দেই তোমাৰ ফটো ফ্ৰেমটো হেল্প কৰিব আহিছিলোঁ কিন্তু বোলে চব কাম হৈয়ে আছে সেইকাৰণে আমাক এতিয়া অকণমান টিভিকে চাব দিলে এইটো আমি টিভি চাই আছোঁ নেজানো কি ফিল্ম এইটো নাম হে 14 ফেৰ আজি বেছি ফিল্ম নাচাওঁ যে সেইকাৰণে নেজানো মানে কি ফিল্ম আছে চোৱাই নাযায় অঁ আহি গ'ল আমাৰ ৰান্ধনী কি খাই আহিছ অঁ পিঠা চাউলৰ পিঠা কেনেকুৱা লাগিছে খাই ঘৰৰ ফিল হৈছে আৰু এই ভাবিব লগা হৈছে চাই মিছা কৈছে ভালে লাগিছে সঁচা বাইদেউ বনাই দিব দিছে খাই আছো আৰামত নিমখ চিমখ লাগিছে ন পুৰা আহিব এতিয়া বনাই আছে পিঠা এটা সেইকাৰণে অহা নাই মজা মই ব্লগ বনাই আছো আকৌ কোনটো ইউটিউব চেনেল অঁ নাজানে আপুনি এতিয়া আমাক খাব দিলে এয়া কি ক'লা ন এইটো ককাকলাটো আৰু এইটো বহি গ'লো আৰু ইফালে মা চাই ল খা এইটো মোৰ দেই এইটো এইটো অকণমান ভিজাই খাই চাওঁ কেনেকুৱা লাগে আমাৰ এতিয়া ডিনাৰ কৰিব হৈ গ'ল এতিয়া
খাওঁ বাৰু আমি আৰু ইহঁতবিলাক খুচৰি আছে ৰুমটো নাজানো কি আছে কি নাই চব চাই আছে তাইৰ ৰুমত কি আছে কি নাই আৰু ইফালে আমাৰ আছে ক'ত কাঢ়ি ওলাই থৈ দিলে প্লেট এতিয়া বা পিছত খাব আমি খাই লওঁ মানে এতিয়া ফাৰ্ষ্ট দিয়া পাৰা আৰু গ্লাছবোৰ ক'ত আছে উলিয়াই দি আছো দিয়া ময়ে লৈ যাওঁ দিয়া তুমি অকলে ইমান কষ্ট কৰিব নালাগে দি আছো টেনচন নত টেনচন লোৱা নাই দিয়াচোন খাব পাম বুলিয়ে ভাবি আছো ন তুমি আৰু কি চাই আছা তুমি এতিয়া কি খাবা আন্দা bermada মানে কৈছে যে ছাগলীৰে ভাত খাব Berada mau untuk musim beno. বৰ্ড ক'লে হ'ব Angin dia nau nih channel ke like kalam subscribe kalam. Bangun. share kalam Share kalam. comment kalam Comment kalam. Ada. Boleh mai deh. Boleh anda akan sedikit. হ'ব তাই কৈছে যে মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব কৈছে মানে বয়তে ন আৰু কিবা ক'ব লগা আছে নেকি Mau boru mana? Egan boru sih. আৰু কিবা কবি Nah, aku mau আৰু একো নকওঁ হ'ব বাৰু আৰু আপোনালোকক এটা কথা কৈ আছোঁ ৰ'ব তাইক দেখুৱাই কৈ আছোঁ এইজনী চাচোন এইজনী বা যে মানে মেকআপ আৰ্টিষ্ট হয় আপোনালোকে কি হাত নহয় নেকি নামটো আপোনালোকে চাৰ্চ কৰিলে পাই যাব ইনষ্টাগ্ৰামত য়োগা কৃষ্ণ বুলি মেকআপ কৃষ্ণ মেকআপ আৰ্টিষ্ট য়োগা কৃষ্ণ ইমান হাঁহে ইনষ্টাগ্ৰামত মেকআপ আৰ্টিষ্ট য়োগা কৃষ্ণ বুলি পাই যাব আপোনালোকে সেইটো ফ'ল' কৰিব আৰু যদি বিয়া পাৰ্টি তেনেকুৱা কিবা কিবি থাকে তেনেহ'লে কণ্টেক্ট কৰিলেই হ'ল তাত ফোন নম্বৰ দিয়াই আছে আপোনালোকে পাই যাব দেখিছ কি ধুনীয়া মই আনিছো নহয় কৈ দে অকণমান কৈ দিয়া বাৰু পুৰবী থ্ৰুৱেদি কওঁ যে মোৰ ইনষ্টাগ্ৰাম প্ৰফাইল আৰু ফেচবুকতো আছোঁ ফেচবুকত য়োগা কৃষ্ণ বৰদলৈ বুলি মাৰিলে চাৰ্চ কৰিলে মোক পাব আৰু ইনষ্টাত মেকআপ আৰ্টিষ্ট য়োগা কৃষ্ণ বুলি বিচাৰি চালে আপোনালোকে মোক পাব আৰু মোৰ কণ্টেক্ট নম্বৰ আছে বিচাৰিলে মোক পাব থেংক ইউ আৰু যদি বিচাৰি নাপায় মোক কণ্টেক্ট কৰিলেই হৈ গ'ল মই কণ্টেক্ট কৰাই দিম ডিনাৰ আহি গ'ল এইটো কি হয় মটন মটনৰ জোল আৰু ডিম দিছে তোমাক মই মানে মটন নাখাওঁ যিহেতুকে জোল খাম কোৱা না মই একো মাংসই নাখাওঁ ক'ব গ'লে মই একো মাংসই নাখাওঁ অকল গাহৰি নহয় জানো বাৰু মোক কিয় এনেকুৱা বনালে ভগৱানে মই মাংস খাব নোৱাৰোঁ বা কেনেকুৱা বা লাগে নাজানো আৰু অকল জোলটোহে খাওঁ মানে এইটো ইফালে বহি গ'ল ভাত খাই আছোঁ আমি আৰু একটো নেদেখাওঁ দে তই লাজ কৰ নহয় বহুত আৰু আণ্ডা দিছে মোক মই মাংস নাখাওঁ কাৰণে আণ্ডাটো এইটো এটা পূৰা এটা মাৰি দিম মই এতিয়া আমি খাই লওঁ এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এই বাজনী যে মই দেখালোঁ মেকআপ আৰ্টিষ্ট বাজনী তাই মোক মানে মুখতে আহিব খোজা নাই মোক থ্ৰেডিং কৰি দিছিলে সেইটো আপোনালোকক অকণমান দেখুৱাইছোঁ চাই লওক আপোনালোকে নকৰা ন নকৰা মই কৰা দুখ পাই নে মই কৰিলে আপুনি আধা বহুত ধুনীয়াকৈ কৰি দিছিলে তাই কালি সেইটো চাই লওকচোন ইমান ধুনীয়াকৈ কৰিছে মানে দুখো পোৱা নাই বহুত মিহিকৈ কৰি দিয়ে তাই ভালেই লাগিছে কিন্তু আমি এতিয়া যাব ওলালো ৰুমত 11:30 বাজিল
ইমান গৰম লাগিছে এতিয়া এচি পৰা ওলাই বাপৰে বাপ বাপৰে বাপ পুৰা যেনে লাগিছে জুই গুড নাইট তেন্তে আজিলৈ ৰাখিছোঁ আৰু আগলৈ আহি আছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ যদি মোৰ আজি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যদি আপুনি নতুন হয় মোৰ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই বাই